আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিজ্ঞান মেলাৰ প্ৰস্তুতি কি বনাইছা এইটো কোৱা কোৱাচোন কি হয় এইটো কোৱা আৰু আমাৰ ডিপ্ৰেছনে যিখিনি মানুহখিনি আছে চৰকাৰে বিদ্যুতৰ সহায়ত পঢ়িব নোৱাৰে তেওঁ ভালকৈ সহায়ত পঢ়িব পাৰিব আৰু গেছখিনি ওলাব সেইটো কাৰ্বন ডাই 70% শোষণ কৰিব আৰু বায়ুখিনি চেষ্টা কৰিলে সেইটো সম্পূৰ্ণ শোষণ হৈ বায়ুমণ্ডল প্ৰৱেশ কৰিব তাৰ বাবে আৰু পানী ঠাণ্ডা কৰিবলৈ এই ফ্ৰিজৰ নিচিনা আৱৰণ থাকিব আৰু 5 লিটাৰ পানী এইটো কি বনাইছা তুমি বনাইছানে অকলে এইটো মানে বৰষুণৰ পানী ন কি বনাইছা এইটো কি হয় এইটো কোৱাচোন চেঞ্চৰ লগোৱা আছে ধুনীয়া হৈছে দেই এতিয়া বন্ধ কৰা এইটো কি বনাইছা খাদ্য সংৰক্ষণ কি খাদ্য সংৰক্ষণ কৰিছা ইয়াত খাবলৈ আহি আছো ন আগ্নেয়গিৰি ক'ত আগ্নিৰণ হয় নাই এইটো কি কি বনাইছা জ্বলোৱাচোন কি হয় চাওঁ বনাইছা চন্দ্ৰযান ধুনীয়া হৈছে দেই চন্দ্ৰযান দুইটাই বনাইছা লাকি কি বনাইছা ধুনীয়া হৈছে কি বনাইছা কোৱা কেনেকৈ সংৰক্ষণ কৰিবা মানে ইয়াত কি হয় এটা চেঞ্চৰ থাকিব ইয়াত এটা চেঞ্চৰ থাকিব চলাৰ ডিলাইট চেঞ্চৰ বুলি কয় আৰু ৰাস্তাত এটা চেঞ্চৰ থাকিব ইয়াত মানে কি হয় ইয়াত যিটো চেঞ্চৰটো থাকিব চেঞ্চৰটোৱে ৰাতিপুৱা সময়ত সূৰ্যৰ পৰা শক্তি লৈ সৌৰশক্তি মানে চাৰ্জ যিটো সৌৰশক্তি শক্তি প্ৰদানটো কৰিব কৰি পেলাই তাক বিদ্যুৎ কোষত মানে তাক জমা কৰি ৰাখিব আৰু মানে সেই যিটো চেঞ্চৰ চলাৰ ডিলাইট চেঞ্চৰটোৱে ৰাতিপুৱা সময়ত মানে লাইটটো নোহোৱাই ৰাখিব যেতিয়া ৰাতি হৈ যাব তেওঁলোকে নিজে নিজে জ্বলিব আৰু মানে ইয়াত যিটো চেঞ্চৰ থাকিব সেই চেঞ্চৰটোৱে মানে কাম আছে যেতিয়া এনেই আমাৰ নৰ্মেল লাইটবিলাক এনেই জ্বলি থাকে অদৰকাৰী সময়তো জ্বলি থাকে যেতিয়া মানে গাড়ীখন আহিব ওচৰলৈ লাইটটো চলাই আহিব তেতিয়া লাইটটো নিজে নিজে জ্বলিব এইটো জ্বলি গৈছে ন গাড়ীখন যেতিয়া পাৰ হৈ যাব আকৌ লাইটটো নোহোৱাই যাৰ ফলত মানে বহুতখিনি এনাৰ্জি মানে বহুতখিনি মানে ৰাহি হোৱা বিদ্যুৎখিনি আমি বেলেগক দিব পাৰিব মানুহখিনিক দিব পাৰিম ধুনীয়া হৈছে